নমস্কাৰ যোৱা 3 দিন ধৰি গৰিমা বৌৰ লগতে আছিলো আৰু সেইবাবে কিছু জিৰণিৰ বাবে ঘৰলৈ আহিছিলো ঘৰলৈ আহি যেতিয়া পুৱা উঠি দেখিছো বহুত ঘটনাই ঘটিছে ৰাতিৰ ভিতৰতে বহুত স্ক্ৰিনশ্বট শ্বেয়াৰ হৈছে বহুত মানুহৰ বহুত ধৰণৰ ভাষ্য আমি পাইছো দেখিবলৈ পাইছো আমি সকলোৱে অসমবাসীয়ে এতিয়া কথাটো হল জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আমাক লাগিব উচিত শাস্তি পাব লাগিব দুখীয়ে হেয়া লাগিলে জুনেই নহক হেয়া লাগিলে পৃথিৱীৰ জুনেই নহক আমাক উচিত তদন্তৰ প্ৰয়োজন হৈছে বৰ্তমান জুবিন গাৰ্গ আমাৰ অসমৰ সম্পদ আমাৰ জুবিন দাক এতিয়া আমাৰ মাজত নাই তেখেত আৰু বহুদিন থাকিব পাৰিলেহেঁতেন তেখেত আৰু বহুদিন থাকিলেহেঁতেন আমাৰ আঁতধৰোতা আমাৰ জীৱন স্বৰূপ জুবিন দাৰ মৃত্যুৰ তদন্ত আমি বিচাৰিছো মই দীপলিনা ডেকা মই কোনো গায়িকা নহয় মই কোনো একো নহয় মই সাধাৰণ অসমীয়া হিচাপে নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে আমি উচিত তদন্তৰ আমি দাবী জনাইছো চৰকাৰক দ্বিতীয়তে কথাটো হৈছে গৰিমা শইকীয়া গাৰ্গ হোৱা সহজ নহয় মই বহু বছৰ পোৱা নাই মই 10 বছৰ পাইছো যোৱা 20-30 বছৰৰ পৰা তেখেতে জুবিন গাৰ্গ নামৰ এই সত্তাজনক বহুত লালন পোষণ কৰিছে পত্নী হিচাপে নহয় মাতৃ হিচাপেও এগৰাকী মাতৃয়ে শিশু এটিক যেনেকৈ লালন পোষণ কৰে যেনেকৈ মৰম কৰে যেনেকৈ যত্ন লয় শৰীৰটোত এটা দাগো আহিব নিদিয়ে এটা এক্সিকুট কিবা পৰিবও নিদিয়ে তেনেকুৱা হৈছে আমাৰ গৰিমা বৌ গতিকে গৰিমা শইকীয়া গাৰ্গ হোৱা সহজ নহয় আমি কল্পনাও কৰিব নোৱাৰো গতিকে মৃত্যুৰ পাছত জুবিনদাৰ প্ৰিয় নাৰী গৰিমা শইকীয়া গাৰ্গক এনেকৈ কোৱা বন্ধ কৰক এয়া অতি বেদনাদায়ক তেখেতক আমাৰ সাপোৰ্টৰ দৰকাৰ এনেকুৱা নকৰিব আৰু তৃতীয়তে কথাটো হৈছে মই উঠি দেখিছো কালি দেখিছো গুৱাহাটী ইউনিভাৰ্চিটিৰ এগৰাকী ছাত্ৰী শিৱাংগী ভট্টাচাৰ্যী খুব সম্ভৱ মই ভুলো হ'ব পাৰো তেখেতে কিছু কথা কৈছে জুবিন গাৰ্গৰ বিষয়ে জুবিনদাৰ কথা বহুত কৈছে বহুত এবিউজ কৰিছে তেখেতক মই অনুৰোধ জনাইছো মই দীপলিনা ডেকা এগৰাকী সাধাৰণ অসমীয়াই মই অনুৰোধ জনাইছো মই দাবী জনাইছো তেখেতক ইমিডিয়েটলি বহিষ্কাৰ কৰক গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা নহয় গোটেই অসমৰ পৰা আমি তেওঁৰ পৰা কাৰোৰে পৰা জুবিন গাৰ্গৰ বিষয়ে তেনে কোনো শব্দ নুশুনো ধন্যবাদ